জোনমণি আৰক্ষী বিষয়াসকলৰে ষ্টুডেণ্ট আছিলে। জোনমণি যদি বেয়া কাম কৰিছিলে তেওঁক ছাছপেনশ্যন কৰক বা বাহিৰত তেওঁলোকে যদি কলাধন খাব পোৱা নাছিলে জোনমণিৰ বিষয়, তো জোনমণিক ট্ৰেন্সফাৰ কৰক তাৰ পৰা। কিন্তু জোনমণিক মাৰি পেলাব নালাগে ন। জোনমণিয়ে মোৰ ইয়াৰ বাতি আছিলে ন। জোনমণিক লৈ মই বহুত আশা কৰি আছিলোঁ, আকাংক্ষা সকলো মোৰ শেষ হৈ গ'ল। তেওঁলোকে CID তদন্ত হোৱাৰ পিছত নোৱাৰিলে, তেওঁলোকে CBI লৈ দিম বুলি কৈছিলে ন বাইদেউ। আজিলৈ CBI তদন্ত হোৱা নাই। আজিলৈ মোক কোনো হেমন্ত বিশ্ব শৰ্মাৰ ছাৰৰ পৰা কোনো মানুহ খবৰ ল'ব অহা নাই। আৰক্ষী বিষয়াসকলৰ কোনো ডাঙৰ বিষয়াসকলে মোৰ খবৰ ল'ব অহা নাই। মোৰ ছোৱালীটোৰ অনুসন্ধানো নাই আৰু মোৰ খবৰো নাই। মই কেনেকৈ আছোঁ, কেনেকৈ খাইছোঁ, কেনেকৈ জীয়াইছোঁ, বেমাৰী ল'ৰা এটাৰ লগত লৈ একো খা খবৰ কৰিবলৈ অহা নাই। এই বিষয়টো সম্পৰ্কত তদন্তই যি কয় ক'ব, কিন্তু মানৱীয়তা দৃষ্টিভংগীৰে আজি জোনমণি ৰাভাৰ ৰাজহুৱা আদ্য স্বাৰ্থ তেওঁ কোনো এজন সহযোগী অৰ্থাৎ অসম আৰক্ষীত কৰ্মৰত কোনো এজন সহযোগী, কোনো এজন ছিনিয়ৰ অফিচাৰ, অসম চৰকাৰৰ কোনো প্ৰতিনিধি ইয়ালৈকে অহা নাই। তাৰমানে এই কথাটোৱে বুজা গৈছে যে এই মহিলাগৰাকীক, এই আৰক্ষীগৰাকীক হত্যাৰ ক্ষেত্ৰত, মৃত্যুৰ ক্ষেত্ৰত প্ৰকাৰান্তে চৰকাৰ, প্ৰকাৰান্তে আৰক্ষী বিষয়া আৰু তেওঁলোকৰ আচলতে তেওঁ একেলগতে কাম কৰা সহযোগীসকলো জড়িত। আৰু দ্বিতীয় কথাটো যে CBI আহিব বুলি ক'লে, CBIক দিয়া হৈছে বুলি ক'লে, আজি 14 দিন হ'ল। ক'ত গ'ল CBI অফিচাৰটো? এতিয়ালৈকে তেওঁলোকৰ দায়িত্বভাৰ লোৱা নাই। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি মানে দুমুখীয়া নীতি, সেই দুমুখীয়া নীতিক আমি স্বচ্ছই আমি তীব্ৰ বিৰোধিতা আমি কৰিছোঁ। ইয়াৰ ন্যায়িক তদন্ত আমি নোহোৱালৈকে আমি চিৰিয়েল আন্দোলন হ'ব বুলি পেলাই আমি ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। ইয়াৰ ন্যায়িক তদন্ত আমাৰ হ'ব লাগিব। আৰু আমি এটা কথা ছ'চিয়েল মিডিয়াত আমি গম পাইছোঁ কথা এষাৰ যে আভাজিৎ ৰাভা কোটি কোটি টকা খালে বুলি পেলাই কথাখিনি কৈ আছে। আভাজিৎ ৰাভাই যদি কোটি কোটি টকা খাইছে, তেতিয়াহ'লে আভাজিতে কোটি কোটি টকা তাৰ ওপৰত আৰবপতিকেইটা কোন? আৰবপতিকেইজন আমি নিশ্চয় চিনাক্ত কৰিছোঁ যে আৰবপতি দুজন নিশ্চয় ৰুণা নিয়োগ আৰু লীনা দলে হ'ব লাগিব। সেই আৰবপতি দুজন আজি এৰেষ্ট নকৰালৈকে আমি ক্ষান্ত নাথাকিম। ৰফিকুল ইছলাম, এইটো যিটো 2 নং সোণাপুৰৰ, তাৰ সিও আছে, তাৰ লগততো আৰু বহুত মানুহ আছে। আকৌ শফিকুল গাম্বুৰা, ইওতো বাহিৰত আছে, আৰু বহুত মানুহে আছে। কিন্তু মাষ্টাৰমেন আৰু বহুতকেইটাই বাহিৰত আছে, যিহেতুতে সিহঁতে এতিয়াও ধৰা দিয়া নাই। আৰু সেইবিলাকে আমাৰ ঘৰত আহি হুমকি দি আছে যাতে দেউতাক, মাক, মানে চবকে আমাৰ ঘৰত হয় হুমকিটা বোলে ওলাই আহিলে বোলে আমাৰ ঘৰটো বোলে এই মাটিখিনি যে এই মাটিখিনি বোলে মানে সিহঁতে এই মাটিখিনি বেছিখিনি সিহঁতে মানে আমাৰ ঘৰ দুৱাৰ ভাঙি পিনি ইয়াৰ পৰা খেদি দিব। আৰু সিহঁতক কেলে মানে জেলত লৈ গৈছে আনন্দ মিশ্ৰ ছাৰে। হয়, এনেকৈ ভাবুকি দি আছে যে আনন্দ মিশ্ৰ ছাৰক দি কিনি আমি বোলে পাৰ্টি এইবিলাক ধৰাইছোঁ, মই বোলে মোৰ কাৰণে বোলে এইবিলাক ধৰিবলগীয়া হৈছে। সেইটোৰ কাৰণে মানে মোক জীয়াই নাৰাখে। আৰু আমাৰ সম্পত্তি মাটি 1.5 কটা আছে, ঘৰটো আছে। এইটো শফিকুল গাম্বুৰা, ৰফিকুল মেম্বৰ, এইবিলাক বাহিৰত আছে যে সেইকেইটাই হুমকি দি আছে। আৰু আবু শহীদৰ ঘৰৰ মানুহ, জাকিৰৰ ঘৰৰ মানুহ, এইবিলাকে। আপনার লগত যদি কোনো কিছু খবর থাকলে প্লিজ লেট মি নো, হ্যাঁ না, বিলিভ মি, একটাও খবর আমি আপনি মিছা খবর দিলেও আপনি ট্রাই করে চাইলেও কি মিছা খবর দিয়ে কি অ্যাকশন হয় না হয়, প্রত্যেক কথাত প্রত্যেক ইনফরমেশন উই উইল গিভ 100% রেসপন্স, 100% অ্যাকশন হ'ব। যদি কারো কোনো অসুবিধা থাকে, যদি কোনো মোক পার্সনালি লগ কৰিব বিচাৰে, উই আর অ্যাভেলেবল। আমি 24/7 অ্যাভেলেবল আছি। আমাৰ এনেকুৱা ভিজিটাৰ্ছ আৱাৰ্ছ আছে, সেইটো আছে, বাট মই 24/7 অ্যাভেলেবল আছোঁ। য'ত আপুনি বিচাৰে সকলো কৈছে, ৰাস্তা যদি বিচাৰে কি মোক অলপ কিছু ক'ব লাগে, হাত দেখাই দিব গাড়ীত, আমি ৰাখি দিম গাড়ী। ৰাখি লৈ আমি আপোনাৰ কথা পাতি লৈ जी लागे करा, फोटो खिंचाने के लिए मत रोकना बस। हाँ, बाकी सब अरे थैंक यू दीदी, थैंक यू सो मच, थैंक यू। तो फोटो खिंचवार कारण नकरिब, কিন্তু এই সব ঠিক আছে। তো মই আপনারই আপনারই তো আছো, এতিয়া তো রোজই পাবো মোক। হ্যাঁ, যেতিয়া হ'ব সব ঠান্ডা হৈ যাক, সব ভাল হৈ যাক, তেতিয়া আপনি আহিব, যি আছে আপনার লগত কথা পাতিম। যদি ক্যারিয়ার काउंसलिंग लागे हिटो करें। आज जी फोटो खिंचाना था फोटो भी खिंचा लेना, बट अभी काम का टाइम है सर। आप सबसे भी रिक्वेस्ट है कि अभी काम का टाइम है, अभी पीछे पीछे नहीं आना। लेट अस गो एंड लेट अस डू आवर। এটা চান্স আছে যে খুচকাৰি থানালৈ যদি আহি আত্মসমৰ্পণ কৰে, হ্যাঁ, এইটো জিন্দা থাকাৰ চান্স আছে অলপ। হ্যাঁ, তো মানে ই আছে, মানে আমি সেইটো ক'ব বিচাৰোঁ নাই, কিয় ক'ব বিচাৰোঁ মানে আই ৰিয়েলি ডোন্ট ৱান্ট টু থ্ৰেট। আমি ইলিগাল কোনো কিছু নকৰিম, যে হ'ব এজ পাৰ ল হ'ব। বাট দ্য অনলি পইণ্ট ইজ আমি বিচাৰোঁ কি যদি সেই মানুহটো সমাজৰ মানুহ হয়, তো তাৰো জিম্মেদাৰী হয় নিজৰ সমাজ ঠিক কৰি লোৱা। তো সেই মানুহটো যদি ভাবে
কি আমি সমাজও এতিয়া পজিটিভ গতিত লৈ যাম তো সি আহি সমৰ্পণ কৰাটোৱেই ভাল আৰু খালি সমৰ্পণ কৰিলে নহ'ব আহি জনাব লাগে কি কোনে কোনে আৰু কৰি আছে যোনে সমৰ্পণ কৰা নাই তাক जी करा लगे तो आमी नहीं जो कोई बट आई अश्योर यू भाग के कहीं नहीं जाओगे क्रिमिनल के लिए दुनिया बहुत छोटा है वी विल कैच यू फ्रॉम वेर एवर यू आर तब तक ही नहीं पकड़े जा रहे हो जब तक नहीं चाह रहे जिस दिन चाह दिया उस दिन आपके लिए शॉर्ट पड़ जाएगा धरती यू कैन नॉट गेट इट सो दैट्स माई आह्वान दैट्स माई रिक्वेस्ट एंड थैंक यू फॉर ऑल द पीपल